লিচু তেজপুৰৰ পৰা লণ্ডনলৈ মুখ্যমন্ত্ৰীয়ে সোৱাদ ল'লে বিশ্ববিখ্যাত তেজপুৰৰ লিচুৰ সুস্বাদু ৰসাল আৰু আযুক্ত তেজপুৰৰ লিচু এতিয়া কেৱল ৰাজ্য বা দেশৰ বজাৰেই নহয় বিদেশৰ বজাৰতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তেজপুৰীয়া লিচু লণ্ডনলৈ ৰপ্তানি লিচুৰ প্ৰথমটো কনচাইনমেণ্ট আজি ফ্লেগ অফ কৰি লণ্ডনলৈ পঠাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বিশ্ববিখ্যাত তেজপুৰৰ লিচুৰ সোৱাদ ল'লে স্বয়ং মুখ্যমন্ত্ৰীয়ে। এইবাৰ লিচুৰ দামো আকাশলংঘী হৈছে। এটা লিচুৰ দাম ৮০ টকা পৰ্যন্ত হৈছে। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে সোৱাদ লোৱাই তেজপুৰীয়া লিচুৰ চাহিদা বৃদ্ধি পোৱাত দাম বৃদ্ধি হৈছে আৰু এতিয়া দেশ বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। ইয়াত আপোনাৰ 4টা প্ৰজাতিৰ আছে। বিলাইটি আছে, বোম্বে আছে, ইলাইচি আছে, পিয়াজি আছে। এতিয়া বৰ্তমান ক'লৈকে আপোনালোকে দিছে? আমিতো এই দেখিলে বাংলাদেশ পেকিং কৰি আছোঁ। ডুবাই গৈ আছে, অষ্ট্ৰেলিয়া গৈছে। কিমান দামৰ পৰা কিমান দামলৈকে আছিলে? 35 টকাৰ পৰা আৰম্ভ কৰি 25 টকা আছে, 15 টকা আছে, 8 টকা আছে, 5 টকা আছে। এতিয়া বৰ্তমান আপোনালোকে ইয়াৰ পৰাই বেছি আছে নে মাৰ্কেটত ওলাই? না, আমাৰ ইয়াৰ পৰা ডাইৰেক্ট চেল হয়। আমাৰ কাষ্টমাৰে ইয়াৰ পৰা লৈ যায়, ফেমিলি লৈ আহি গছৰ পৰা ছিঙিলে ভাল পায়। আমাৰ তেজপুৰৰ এইটো কৰ্মাইগুলি হয়। ইয়াত আমাৰ বাগানত 6 বিধ লেচু আছে। বোম্বাই, বিলাতী, ইলাচি, পিয়াজি, চাহি, এইটো আমাৰ লেচু আছে ইয়াত। ইয়াতে আমাৰ লেচু ইয়াতে 35 টকালৈকে, 30 টকা, আপোনাৰ 12 টকালৈকে লেচু আছে। এইকেইটা লেচু আপোনাৰ বহুত দূৰলৈকে যায়। তাৰমানে আমাৰ দিল্লীও যায়, আপোনাৰ হেৰিতো যায়, ডুবাই, চৌদি আৰৱ। যোৱাকালি ৰকিবুল হুছেইনো আহিছিল নেকি? হয় ছাৰ, আহিছিলে। তেওঁ নিজে আহি লৈ গৈছে? নিজে আহি 4000 মাল লৈ গৈছে অলৰেডি। বোম্বাইয়া মাল লৈ গৈছে। এতিয়া আমাৰ মানে ইয়াত লেচু বেছি আছে, মোটামুটি ধৰক না খুচুৰাই বেছি দিওঁ, 10, 15, 20 হাজাৰ মান বেছি দিওঁ খুচুৰাই। এতিয়া চাইটো বেছি আছে আপোনাৰ 400 টকা চাই ন? চাইটো আৰু বোম্বাই বেছি আছোঁ 35, 25 টকা আৰু 100। না 100 লেচু আপোনাৰ 4,500 টকা আৰু বিলাতী হ'ল আমাৰ 3,500 বেছি লাগে, 3,000 বেছি আছোঁ আৰু এইটো আপোনাৰ 12 টকা পাৰ পিচ ইলাচিটো দি আছোঁ। বৰ্তমান ইয়াতে আছে এইখিনি আৰু লোকেল লেচু এইটো আমাৰ ইয়াত মানে এইখিনি জেগাত লোকেল লেচুটো মানে লেচু ছিজনত আপোনালোকে এইটোৱে উপাৰ্জন কৰি কেনে মানে? হয়, আমি চলোঁ এইটো মানে এইটো বছৰত এবাৰ হয়। মানে এইটো আমাৰ ইনকামৰ এইটোৱে আমাৰ সুবিধা। অলপ যথেষ্ট ভিৰ হয় নেকি? যথেষ্ট ভিৰ হয় মোটামুটি। আপুনি লেচুকেইটা মানে মানুহে কয় বোলে ফেমাছ লেচু হয়, ভাল লেচু, সেইটো কাৰণে আৰু ইয়াত চলিছে আৰু। ঠিক আছে, ধন্যবাদ। जयपुर का फेमस लीची है, बाहर जाता है लीची सब। दुबई, हेमंत सर भी ले गए हैं यहाँ से लीची। अच्छा, तो क्या क्या प्रजाति का यहाँ पे लीची? यहाँ पर बम्बई लीची है, देसी लीची है, जैसे आप ये दे सकते हैं। हाँ, पियाजी लीची है। अच्छा, वहाँ टूट रहा है बम्बैया। क्या रेट है इन सब का? इन सब का 8 रुपये पीस है और 40 रुपये पीस है। यहाँ का फेमस लीची है। ये बागान जो कितना मिट्टी का उसमें? ये बागान 22 बीघा में है। 22 बीघा में है। अभी तक आप लोग कितना सेल कर चुके हैं? सेल अभी तक 3 लाख, 3.5 लाख का हो चुका है। डेली कितना होता है? डेली धर लीजिए, इसमें 50,000 60,000 सेल होता है। तो क्या कहना चाहेंगे आप लीची बारे में? लीची का टेस्ट अलग अलग होता है सब लीची का। दाम भी वैसा ही। और हम लोग देखे हैं कि पेड़ बहुत छोटा में लीची लगाया होगा। हाँ, तभी नया बागान है, इसलिए छोटा पेड़। प्रोडक्ट अच्छा है ना? ठीक है, धन्यवाद।